আপোনালোকে জানি যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে নিউ পৰ্টেল লঞ্চ কৰিছে CM ত্ৰিফুলেৰ তো আজি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো প্ৰথমত আপোনালোকে ক্ৰম বজাৰত আহিব তাৰপিছত CM ত্ৰিফুলে সাৰ্চ কৰি দিয়াৰ পিছত ওপৰত অপশ্যনত ক্লিক কৰি দিব লাগিব ওপৰৰ অপশ্যন ক্লিক কৰি দিয়াৰ পিছত নতুন এটা আপডেট হৈছে এই ৱেবছাইটটো আপোনালোকে দেখা পাইছে নতুন আপডেট হৈছে ইয়াতে দেখা পাইছে আপোনালোকে কমপ্লিট অফ ইন্টাৰভিউ প্ৰসেস দেখা পাইছে ইয়াতে ট্ৰেইনিং ফৰ বেনিফিচিয়াৰিজ দেখা পাইছে কোন দিনা কি হ'ব এপ্লাই কোন দিনা হ'ব আপোনালোকে ইয়াতে দেখা পাইছে তলত তো এতিয়া আপোনালোকে নতুন বিলাকে সাইন আপ কৰিব লাগিব ওপৰত দুটা অপচন আছে সাইন আপ আৰু লগইন সাইন আপ আৰু লগইন দেখা পাইছে নতুন বিলাকে সাইন আপ কৰিব লাগিব মই সাইন আপ অপচনত ক্লিক কৰি দিছো ইয়াতে আপোনাৰ নেম দিব লাগিব ইমেইল আইডি দিব লাগিব কন্টাক্ট নাম্বাৰ দিব লাগিব আৰু পাসওয়ার্ড দিব লাগিব কনফার্ম পাসওয়ার্ড দিব লাগিব তাৰ তলত দিব লাগিব আপোনাৰ ক্যাপচা দিয়াৰ পিছত আপোনাৰ নতুন এটা অপচন আহিব ওটিপি আহিব এটা ওটিপি সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ আইডি পাসওয়ার্ডটো হৈ যাব অটোমেটিক্যালি তলত আপোনাৰ এটা অপচন আহি যাব সাবমিট কৰাৰ তো দেখা পাইছে তলফালে আহিব লাগিব আপোনালোকে দেখা পাইছে তলফালে আহিব লাগিব ক্যাপচা দিব লাগিব ক্যাপচা দিয়াৰ পিছত সাবমিট কৰি দিব আইডি পাসওয়ার্ড হৈ যাব আকৌ ওপৰত আহি লগইনত ক্লিক কৰি দিব লাগিব দেখা পাইছে এতিয়া লগইনত ক্লিক কৰি দিম মই মোৰ আইডি পাসওয়ার্ড বনাব আছে লগইনত ক্লিক কৰি দিয়াৰ পিছত ওপৰত আপোনাৰ মোবাইল নম্বৰটো দিব তাৰ পিছত লগইন উইথ ওটিপি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তলত দেখা পাইছে ক্যাপচাখন ৰাইট সাইডত এন্টাৰ কৰি দিব লাগিব ইয়াতে ক্যাপচা দিব লাগিব ক্যাপচা দিয়াৰ পিছত আপোনালোকে সাবমিট কৰি দিব মানে সেন্ড ওটিপি ক্লিক কৰি দিব এতিয়া মোবাইল নম্বৰ বহাই দিছো লগইন উইথ ওটিপি ক্লিক কৰাৰ লগে লগে দেখা পাইছে তলফালে সেন্ড ওটিপি ঠিক আগতে আগৰ এনেকুৱা হ'ব সেন্ড ওটিপি ক্লিক কৰি দিব ক্যাপচা দিব তাৰ পিছত ভেৰিফাই কৰি দিব আপোনালোকে এতিয়া ওটিপি আহি গৈছে ওটিপিটো ওপৰত বহাই দিব লাগিব আৰু ক্যাপচা দিব লাগিব তাৰ পিছত সাবমিট ওটিপি ক্লিক কৰি দিব লাগিব সাবমিট ওটিপি ক্লিক কৰি দিম এতিয়া সাবমিট ওটিপি ক্লিক কৰি দিয়াৰ পিছত ওপৰত দেখা পাইছে যে লগে ৰেজিষ্ট্ৰেচন নাও দেখা পাইছে তাৰ ওপৰত দেখা পাইছে আপোনালোকে CM AAA 1.0 2.0 দেখা পাইছে ওপৰত তো মই এতিয়া ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিম ৰেজিষ্ট্ৰেচন ক্লিক কৰি দিয়াৰ পিছত ৰেজিষ্ট্ৰেচনৰ কামটো কৰি দিম ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নতুন ফর্ম আহি গৈছে এই ফর্মখন ফিল আপ কৰি দিব লাগিব অটোমেটিক্যালি মোৰ নামটো লৈ গৈছে প্ৰথমত দিব লাগিব ইনফৰমেশন এবাউট এপ্লিকেন্ট ইয়াতে দেখা পাইছে মোৰ নামটো শো কৰিছে এতিয়া ফাদাৰ নাম দিব লাগিব মেল দিব লাগিব তাৰ পিছত সোশ্যাল ক্যাটেগৰি দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব পেন কাৰ্ড নাম্বাৰ দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ নাম্বাৰটো দিব লাগিব নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰি দিব ইয়াতে দেখা পাইছে যদি কোনোবাই এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ নাম্বাৰটো অনলাইনত বাহিৰ কৰা নাই বা এপ্লাই কৰা নাই তেনেহলে নিশ্চয় কমেন্টত জনাই দিব তো মই সোশ্যাল ক্যাটেগৰি যেটো আছে জেনাৰেল সিলেক্ট কৰিছো আপোনালোকৰ যেটো আছে হেতু সিলেক্ট কৰিব তাৰ পিছত ডেট অফ বাৰ্থটো দি দিব মই ডেট অফ বাৰ্থ দিছো এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ নাম্বাৰটো ইয়াতে বহাই দি ভেৰিফাই কৰি দিম ইয়াতে ভেৰিফাই কৰাৰ পিছত তলত দেখা পাইছে বিপিএল ইয়েস নে বিপিএল হোল্ডাৰ নেকি আপোনালোকে তো হেতু দিব লাগিব ইয়েস আৰু নক কৰি দিব লাগিব তাৰ পিছত মেৰিটেল ষ্টেটাস দিব লাগিব তাৰ পিছত সিলেক্ট সেক্টৰটো ক্লিক কৰিব লাগিব সিলেক্ট সেক্টৰটো দিব লাগিব মই মেৰিটেল ষ্টেটাস দি দিছো সিঙ্গেল দি দিছো একেবাৰে ইজি হ'ব আপোনালোকে সম্পূৰ্ণ ভিডিঅখন চাওক তাৰ পিছত এপ্লাই কৰক আৰু মোৰ চেনেলটো নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰি দিব মই ট্ৰেডিং দি দিম ইয়াতে ট্ৰাইব সেক্টৰটো তাৰ পিছত আপোনালোকে সিলেক্ট সাব সেক্টৰ এটো ক্লিক কৰিব লাগিব মানে সিলেকশন কৰিব লাগিব
ইয়াতে মই আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস ইয়াতে ক্লিক কৰি দিম মই এইটো দি দিম আপোনালোকে যেটো দিব পাৰিব হেটো দিব পাৰিব আপোনালোকৰ ইচ্ছা মতে দিব পাৰিব তাৰপিছত গ্ৰসাৰি শপ দি দিম আপোনালোকে বেলেগ দিব পাৰিব তাৰপিছত এতিয়া ব্ৰাউজাৰত ক্লিক কৰি ফটোটো আপলোড কৰি দিব লাগিব আপোনাৰ এখন ফটো লাগিব পিডিএফ ফাইল হিচাপে 20 KB পৰা আৰম্ভ কৰি তলত 20 KB আৰু ওপৰত 400 KB ইয়াৰ ভিতৰতে ফটোখন আপলোড কৰি দিব লাগিব এতিয়া দেখা পাইছে ইয়াত ফটো আহিছে গ্যালাৰীত ওপৰত মই ব্ৰাউজাৰত ক্লিক কৰি দিম ব্ৰাউজাৰত ক্লিক কৰি ডাইৰেক্ট পিডিএফ ফাইলত যাব এতিয়া পিডিএফ ফাইলৰ পৰা সিলেকশন কৰি দিম ওপৰত দেখা পাইছে মই এই ফটোখনে সিলেক্ট কৰিম বাকিবিলাকে শো কৰা নাই তো হেতুৱে দি দিম তো দেখা পাইছে এই ফটোত ক্লিক কৰি দিছো মই এতিয়া তলত পিকচাৰ শো কৰিছে এতিয়া পাৰ্মানেন্ট এড্ৰেছ উইথ মোবাইল নাম্বাৰ শো কৰিছে মোবাইল নাম্বাৰ দিব লাগিব এড্ৰেছখন দিব লাগিব এড্ৰেছ লাইন 1 নিজৰ গাঁওখনৰ নাম দিব আপোনালোকে পাৰিলে তাৰপিছত এড্ৰেছ লাইন 2 পোষ্ট অফিচৰ নাম দিব এড্ৰেছ লাইন 3 আপোনাৰ ডিস্ট্ৰিক্টৰ নাম দিব তাৰপিছত দেখা পাইছে ইয়াতে এলএসি দিব লাগিব আগতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব তাৰপিছত এলএসি সিলেকশন হ'ব এতিয়া কো ডিস্ট্ৰিক্ট ইয়াতে কো ডিস্ট্ৰিক্ট দিব লাগিব আপোনালোকে কো ডিস্ট্ৰিক্টটো দি দিব সিলেকশন হোৱা নাই এতিয়া আপোনালোকে এলএসি সিলেকশন কৰিব পাৰিব মই চেঙা দি দিম মোৰ আগতে বাগবৰ আছিল মন্দিয়া হৈছে এতিয়া মোক চেঙা লাগিছে আপোনাৰ তো দেখা পাইছে আপোনালোকে মই চেঙা দিছো কো ডিস্ট্ৰিক্টটো দিব লাগিব এতিয়া কো ডিস্ট্ৰিক্টটো দি দিম মই তাৰপিছত এতিয়া আপোনালোকে দেখা পাইছে ইয়াতে অলপ কেইটা অপচন আছে আপোনাৰ যেটো ভাল লাগে হেটো সিলেকশন কৰি লব যত আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব তাৰ তলত দেখা পাইছে আপোনালোকে where do you want to set up your business আপোনালোকে ক'ত বিজনেছ কৰিব হেটো দি দিব পাৰিব এইটো নো অপচন কৰি দিব আপোনালোকে এতিয়া হাইয়েষ্ট একাডেমিক কোৱালিফিকেশন হেটো দি দিব মই গ্ৰেজুৱেচন দি দিছো তাৰ পিছত গ্ৰেজুৱেচনৰ ডিটেইলছ দিব লাগিব কোনটো কলেজত পঢ়িছে কোনটো ইউনিভাৰ্সিটি আন্ডাৰত কিমান চনে পাস কৰিছে পার্সেন্টেজ কিমান কোনটো ডিভিশন পাইছে হেতু দিব লাগিব ইয়াতে দেখা পাইছে মই গুৱাহাটী ইউনিভাৰ্সিটি দিছো তাৰ পিছত কলেজৰ নাম এমসি কলেজ দিছো আৰু পাসিং ইয়াৰ দি দিছো 2018 দি দিছো আপোনালোকে দেখা পাইছে পাসিং ইয়াৰ 2018 দি দিছো তাৰ পিছত পার্সেন্টেজ 49 দিছো সেকেন্ড ডিভিশন দিছো ইংলিশ মেজৰ আছিল তো আপোনালোকে ইয়াতে তাৰ পিছত দেখা পাইছে তলত বেংক ডিটেইলছ দিব লাগিব বেংক ডিটেইলছত প্ৰথমে বেংক একাউন্ট নাম্বাৰ দিব লাগিব তাৰ পিছত আইএফএসসি কোড দিব লাগিব বেংক নাম্বাৰ দি আছো এতিয়া আইএফএসসি কোড নাম্বাৰ দি দিছো মই একেবাৰে তলত আপোনালোকে দিব লাগিব বেংক এড্ৰেছটো আপোনাৰ কোড বেংক হেটো এড্ৰেছটো দি দিব তাৰপিছত এই একেবাৰে ইজি হয় আপোনালোকে কৰি যাব আকৌ কৈ দি আছো মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব বেংকৰ নাম দিব লাগিব কেনাৰা বেংক দিছো আপোনালোকে এতিয়া চাব পাৰিব তাৰপিছত টিক মাৰ্ক কৰিব টিক মাৰ্ক কৰাৰ পিছত তলফালে আহিব লাগিব তলফালে আহাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰি দিব আপোনালোকে দেখা পাইছে বেংক ডিটেইলছ দিছো তাৰ পিছত এডুকেশন হাইয়েষ্ট এডুকেশনাল কোৱালিফিকেশন দি দিছো তাৰ পিছত ওপৰৰ বিলাক অলপ পিছত দেখাই দি আছো দেখা পাই আছে
তো ভালদৰে আপোনালোকে চাই ফৰ্ম ফিল আপ কৰিব আগতে ভিডিঅ'খন সম্পূৰ্ণ চাব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব কোনো ধৰণৰ প্ৰবলেম নহব তো দেখা পাইছে এমপ্লয়মেন্ট এক্সচেঞ্জৰ এটো মেইন তো এটো বনাব লাগিব এটো বনোৱাৰ পিছত আপোনালোকে এটো ইয়াতে বহাই দিয়াৰ পিছত ভেৰিফাই কৰিব লাগিব এটো হল ৰেজিষ্ট্ৰেচন আৰু মেইন কাম তো এতিয়া তলত সেভ নেক্সট ক্লিক কৰি দিম সেভ নেক্সট কৰি দিম তাৰ পিছত ইয়েছত ক্লিক কৰি দিব আপোনালোকে তো ইয়েছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আৰু ই পাব এটা যিবিলাক ফৰ্ম ফিল আপ কৰিলে আপোনালোকে এতিয়া যদি কোনোবা ঠাইত ভুল হৈছে হেতু তলত অপচন আছে এডিট কৰাৰ এডিট কৰি তাৰ পিছত আকৌ সেভ নেক্সট ক্লিক কৰি দিব এতিয়া দেখা পাইছে এতিয়া মেক পেমেন্ট কৰিব লাগিব মেক পেমেন্ট কৰাৰ পিছত আপোনালোকে ব্যাকগ্ৰাউন্ড ই দিব লাগিব মানে অলপ ক্ৰিটিক্যাল হয় এটো আপোনালোকে ইয়াত দেখা পাইছে 200 ইয়াতে দেখা পাইছে মেক পেমেন্টৰ অপচন দুটা আছে তলৰ অপচনত ক্লিক কৰিব ইউপিআইৰ মাধ্যমত আপোনালোকে মেক পেমেন্ট কৰিব তলৰ অপচনটো সিলেক্ট কৰাৰ পিছত আপোনালোকে বেংক কোনটো বেংক হেতু বেংক সিলেক্ট কৰিব ওপৰৰ অপচনটো যদি সিলেক্ট কৰে তেনেহলে এটা বেংকহে সিলেক্ট কৰিব এটা বেংকৰ বাহিৰে আৰু কোনো বেংক সিলেক্ট নকৰে বেংক অফ বৰোদা তো তলৰ অপচনটো সিলেক্ট কৰি আপোনাৰ যেটো বেংক হয় হেতু বেংক সিলেক্ট কৰিব আপোনালোকে তলফালে আহিব লাগিব এগ্ৰি কৰি তাৰ পিছত প্ৰসিড ফৰ পেমেন্ট ইয়াতে ক্লিক কৰি দিব প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিলো মই এতিয়া এই পেজটো ই কৰিব এই নাম্বাৰটো স্ক্যানিং শট কৰি ৰাখিব ওকে ক্লিক কৰি দিয়ক এতিয়া ওকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ফাইনাল যেটো কনফার্ম পেমেন্ট হেতু কৰিব লাগিব ফাইনাল কনফার্ম পেমেন্ট কৰাৰ পিছতে আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ কাম শেষ হৈ যাব তো মই ৰেজিষ্ট্ৰেচন কনফার্ম নকৰিম মই কৰি পিছত কৰিম তো আপোনালোকে এটো কৰি দিলে আপোনালোকৰ ফৰ্ম